হাই গাইজ, আজি আমি আহিছোঁ একদম মানে নেলিৰ পৰা নেলিৰ ভিতৰৰ ফালে ৰাস্তা এটাত আহিছোঁ। যিডোখৰ ঠাই আমি নাজানোৱে হয় ক'ত গৈ আছোঁ, কিন্তু ভিতৰলৈ বহুত ধুনীয়া লোকেশ্যন মানে ঠাই আছে, আমি চাব গৈ আছোঁ। আৰু লগৰ এজন আছে, তেখেতৰ ঘৰলৈ গৈ আছোঁ। চ' আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি আধা ৰাস্তা আহিলোঁৱে আমি। তো এইখিনি কি জেগা বা কয় নাজানো, নাম চাম নাজানো, তথাপিও ভাল লাগিছে ঠাইডোখৰ। আপোনাক দেখা চাওক ইফালে কি ধুনীয়া লোকেশ্যন, চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্য, ধুনীয়া ধুনীয়া একদম চাৰিওফালে লোকেশ্যন, বহুত ধুনীয়া জংঘল আছে, একদম ভাল লাগিছে ঠাই। মই আহিছোঁ আৰু মোৰ লগত আছে মোৰ বন্ধু চম্পক ইণ্টি। আমি দুইজনে আজি যাম। তেখেতৰ ফ্ৰেণ্ড, আচলতে মোৰ ফ্ৰেণ্ড নহয়, যদিও মানে মই চিনি নাপাওঁ, তেখেতৰ বেষ্ট ফ্ৰেণ্ড হয়। তেখেতৰ ঘৰলৈ গৈ আছোঁ। চ' গাইজ, আমি এতিয়া যাওঁ, লেটছ গ'। এতিয়া আমি গাইজ গৈ আছোঁ। কিমান বাটত যাব লাগে নাজানো, তথাপত গৈ আছোঁ। আৰু কিমান ধুনীয়া ৰাস্তা, এজাক গৰু 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 বহুত দিনৰ মূৰত বহুত এজাক গৰু দেখিছোঁ। এনেকুৱা গৰু দেখিবলৈ কমেই পোৱা যায়। দেখিছা, চাওক ফ্ৰেণ্ড, কিমান গৰু 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 দেখিছা। এনেকুৱা দেখিবলৈ বহুত কমেই আজিকালি। গাঁৱতো চবে খেতি কৰা বাদে দিছে, ট্ৰেক্টৰহে হাল মাৰে। তো বহুত দিনৰ মূৰত গৰু দেখা পাই ভাল লাগিল। পৰিৱেশ, ৰাস্তা, চাৰিওফালে কি নাম আছিলে গাঁওখনৰ? ওমচুৱাই নেকি? ওমচুৱাই। এইটো ষ্টপ কৰি ৰাখোঁ ন? আমি PWৰে মানুহ দে। আচ্ছা আচ্ছা আচ্ছা, ভাল লাগিছে আপোনালোকৰ জেগাবোৰ। ইয়াতে নতুনকৈ ব্ৰিজ এখন বনাই আছে। যাবা ওমচুৱাই না উলুকুমচিও যাবা? ওমচুৱাই। ওমচুৱাই ওমচুৱাই কিমান দূৰ আছে ইয়াৰ পৰা? আছে ইয়াৰ পৰা নাহিলেও ধৰা 35 মান হ'ব। 35 কিলোমিটাৰ ৰাস্তাটো এনেকুৱাই ন? এইপিনে ভাল পাবা, ভাল আছে। আচ্ছা এইপিনে ভাল। এইটো মেঘালয় পৰে নে আছাম পৰে? এইটো আছাম। আছাম ন? মেঘালয়টো ভাইটি এই নদীটো না, অঁ, এইটো ফালহে মেঘালয়। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে বাৰু, ভাল লাগিল। গৈ থাকা। আমি অঁ, ওমচুৱাই গৈ আছোঁ। মোটামুটি 35 কিলোমিটাৰ ইয়াৰ পৰা। আমি এতিয়া মোটামুটি 20 কিলোমিটাৰমান আহিলোঁৱে, তথাপিও ইয়াৰ পৰা আকৌ 35 মান কিলোমিটাৰ আছে। ইয়াতে নতুনকৈ দলং এখন বনি আছে, চাওক এইখন দলং। তো আমি দলংখনৰ ওপৰেদি যাব নোৱাৰিম, তলেদি যাম। কিমান বোকা ৰাস্তাটো চাওক। গাইজ এইফালেদি যাব লাগিব। এইখিনি উপায় নাই, যাবই লাগিব। গাড়ীখন আহি আছে, এখন আহি আছে, বলেৰো এখন আহিছে। এইখন ব্ৰিজ বনি আছে, চাওক ফ্ৰেণ্ড। কিমান ধুনীয়া লোকেশ্যন ন? এইবিলাক চাওক, নাজানা দেখাই দিছে। এতিয়া আমি ওমচুৱাই গৈ আছোঁ। ওমচুৱাই এতিয়া উঠিলোঁ। এয়া ওমচুৱাই ৰাস্তা, মনোমোহা লোকেশ্যন, ধুনীয়া। গৈ আছোঁ ওমচুৱাই। এইফালেও কি ধুনীয়া চেগুন বাগান দেখিছে, কি ধুনীয়া লোকেশ্যন। ধুনীয়া লাগিছে জেগাবোৰ দেই। হা, আমি ইমান ওচৰত থাকি এইবিলাক জেগাত নাজানো। জেগাত আহি নাপাওঁ, বহুত ওচৰতে থাকোঁ, তথাপিও এইবিলাক জেগাত আহি নাপাওঁ। আজি আহিছোঁ, কিমান ভাল লাগিছে। সেইকাৰণে আপোনালোককো দেখাই আছোঁ, চাই থাকক।
শ্বিলঙত আহি থকাৰ যেন লাগিছে এনেকুৱা ৰাস্তা। আপোনালোকে আহিব পাৰে, আহক এইফালে ফুৰিবৰ কাৰণে। ধুনীয়া জেগা, ধুনীয়া লোকেশ্যন। কি মজা। নদী আছে তলত, নদীখনৰ কিনাৰে কিনাৰে কলৰ খেতি। আপোনাক দেখাম, আপোনালোকে চাওক। আমি সন্তেক গৰম ইয়াতে আপোনালোকে চাওক কিমান ধুনীয়া কলৰ খেতি চাওক, কিমান কলৰ খেতি। আচৰিত দেখোনে, বহুত বিঘা বিঘা মাটি খেতি কৰিছে দেই। চ' গাইজ দেখিছে এতিয়া কিমান কলৰ খেতি এইবিলাক আছে। কলৰ খেতি, তলৰ কলৰ বাগান দূৰৰ পৰা দেখিছে। এইবিলাক চাওক, ইমান ধুনীয়া জেগা, মানুহবিলাক খেতি কৰিছে। সেইখন নদী এখন সৰু নদী বৈ আছে, যিখন নেকি কি নদী বুলি কয়, কিলিং নদী নে কি বুলি কয় জানো, কপিলি নেকি চাগে, নামটো ভালকৈ নাজানো। আমি আচলতে মানুহ চানুহ নাইতো সুধিবৰ কাৰণে কাকো, সেইকাৰণে গম নাপাওঁ। এইবিলাক চাই ধুনীয়া লোকেশ্যন, ধুনীয়া ঠাই। এই দূৰতো মানুহ আছে চাওক, কিমান দূৰত টিং বগাই অলপ জ্বলি আছে দেখিছে। এইফালে ভিতৰে মানুহ আছে, সিফালেও কি গাঁও আছে নাজানো। কৈ দে, কি ভাল লাগিছে না লোকেশ্যনটো আহি? মানে এনেকুৱা পৰিৱেশ দেখা নাছিলোঁ, আজি দেখি বহুতেই ভাল পাইছোঁ। সঁচাকৈ চাৰিওফালে কলৰ চলৰ বাগান। আমি ওচৰতে থাকি আমি দেখা নাছিলোঁ, আজি প্ৰথম দেখিছোঁ। খুব ধুনীয়া লাগিছে এনেকুৱা ঠাই আহি। তো গাইছ আগলৈ আৰু যাওঁ, আগলৈ আৰু কি আছে দেখাম আপোনালোকক। চাই আছোঁ, আমি এতিয়া গৈ আছোঁ। মনৰ দুচকুৰে বিষাদৰ প্লাৱন নামে তুমি আজি অসহায় কাঁদলে বুকুৰ মেৰে সাৱতি ৰখাৰ সপোন মৰহি গ'ল তুমি আজি আনৰ কাঁদলে জালিছে হিয়া তথাপিও থাকিম জীয়াই তোমাকে ধিয়াই টোপা টোপে সৰে মনৰ দুচকুৰে বিষাদন প্লাৱন নামে বলে বহুত ভগৱানৰ মন্দিৰ দেখিছোঁ, কিজানি হয়তো ওচৰত মানুহ পাম যেন লাগিছে। বহুত সময়ৰ মূৰত মহিলা দেখিছোঁ আৰু মানুহৰ ঘৰ পাম চাগে। পাম দেখিছোঁ। অঁ খুৰীদেউ, হেৰি ওমচুৱাই এইফালে যায় নেকি? এখনে নেকি? কিমান দূৰ আৰু? কিমান দূৰ আছে আৰু? দূৰ হ'ব ন? আৰু মোটামুটি এখন গাঁওখনৰ নাম কি? গাঁওখনৰ নাম কি? আহক আচুখুন্দি। আচ্ছা, আমি এতিয়া আহিছোঁ এখন, এই খুৰীদেউক যে লগ পাইছোঁ, আচুখুন্দি বুলি গাঁও এখনত লগ পাইছোঁ। এইখনেই ইয়াতে গাঁও এখন পাইছে। বহুত দূৰ অহাৰ যাত্ৰাৰ পাছত আমি আচুখুন্দি ন গাঁওখনৰ নাম, তাত আহি পাইছোঁ। ইয়াৰ পৰা আকৌ ওমচুৱাই বহুত দূৰ আছে, আমি ওমচুৱাইলৈ গৈ আছোঁ। তো ইয়াৰ পাছত আকৌ বোলে লাঙাৰাং গাঁও এখন পাম, তাৰ পাছতহে আমি চাগে ওমচুৱাই পাম। এতিয়া কিন্তু আমি কি পালোঁ বুলি কৈছিলে? আচুকুন্দি ঠাই পাইছোঁ। আচুকুন্দিৰ পৰা আকৌ আমি এতিয়া যাব লাগিব লাঙাৰাং না কি আছে, লাঙাৰাং গাঁও পাম। তাৰ পাছতহে আমি
উমচুৱাই পাম আমাৰ মঞ্জিল পাম মঞ্জিল পাম তো চ' গাইজ আমি এতিয়া গৈ আছোঁ খুৰীদেউ থেংক ইউ আমি গৈ আছোঁ আগলৈ তো আকৌ চাওঁ ইয়াতে কি মানুহ থাকে খুৰীদেউ তিৱা কিবা ইয়াতে আমাৰ মানুহবিলাক চব জনজাতি মানুহ তিৱা মানুহ বসবাস কৰে জনজাতি মানুহ তো তেওঁলোক দেখিছে ঠিক কিমান আছে আহিছোঁ কষ্টৰ মাজেৰে বসবাস কৰি আছে চাচুকুন্দি পাৰ হৈ আহিলোঁ এতিয়া আমি আৰু গৈ আছোঁ এতিয়া কিবা নাংকুম না কি গাঁও পাম নাং কি বুলি ক'লে পাহৰি গৈছোঁ অলপ কঠিন নামটো চাওঁ ওপৰৰ ফালে চাওঁ কিমান ধুনীয়া মনোমোহা ঠাই খেতি কৰে দেখিছ জুম খেতি কৰে চাগে ইমান ধুনীয়া লোকেশ্যন ইমান ধুনীয়া ঠাই বহু ভিতৰুৱা গাঁও হ'লেও পকা ঘৰ দেখিবলৈ পাইছোঁ চাওঁ পকা ঘৰ আছে ইয়াতে পকা ঘৰ বনাইছে বহুত দিনৰ পুৰণীয়া আৰু ওপৰৰ ফালে মনোমোহা দৃশ্য চাওক ইমান ধুনীয়া তামোলৰ বাৰী এইবিলাক আছে ভাল লাগিছে তো আগলৈ গৈ আছোঁ আমি আগলৈ দেখাওঁ আগলৈ যাম গৈ আছোঁ এতিয়া আমি আছোঁ বুলি গাঁও গৈ আছোঁ চ' গাইজ ফ্ৰেণ্ড আমি অসমৰে এখন ঠাই যিডোখৰ নেকি উলুকঞ্চি যেনেকুৱা ঠাইডোখৰ লাগিছে এনেকুৱা যে শ্বিলং নহয়তো আমি মেঘালয় ষ্টেটত গৈ আছোঁ কিন্তু ঠাইডোখৰ অসমৰে হয় য'ত নেকি আমি উমচুৱাইলৈ গৈ আছোঁ দেখিছে মনোমোহা দৃশ্য কিমান জংঘলৰ মাজে মাজে আমি গৈ আছোঁ বহুত সময় অহাৰ পাছতো আমি মানুহ ক'তো লগ পোৱা নাই তথাপি আমি গৈ আছোঁ চাওক এই ৰাস্তাবোৰ কিমান একা বেকা যেন শ্বিলঙৰ দৰে ৰাস্তাবোৰ সঁচাকৈ বহুত ধুনীয়া ৰাস্তা বহুত মনোমোহা ৰাস্তা আপোনালোকে চাই থাকক আৰু আমি ভিডিঅ'টো বহুত লম্বা হ'ল তো গতিকে আমি আজি ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'টো আমি পাৰ্ট 2 বুলিকৈ লিখিম পাৰ্ট 2ত আমি আৰম্ভ কৰিম আপোনালোকে চাওক যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইবাৰটো কৰি দিব আৰু লগতে থকা বেল আইকন মানে ঘণ্টা বটনটোৰ ওচৰতে যিটো নেকি বেল আইকনৰ এটা টিক থাকে সেইটো মাৰি দিব দবাই দিব তো আগন্তুক ভিডিঅ'বোৰৰ মানে নটিফিকেশ্যন পাই থাকিব চ' গাইজ চাই থাকক আপোনালোকে আমাৰ ভিডিঅ'সমূহ আমি বহুত মানে জংঘলৰ মাজে মাজে কষ্ট কৰি আহিছোঁ চ' মাতটো অলপ আৱাজটো শব্দটো ইফাল সিফাল হ'ব পাৰে তো গতিকে বেয়া চেয়া নাপাব চ' গাইজ আপোনালোকে চাই থাকক আমি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ ছেকেণ্ড ভিডিঅ'টো আপোনালোকে চাই থাকিব ধন্যবাদ